মহিলাক মদ্যপান কৰাই অশ্লীল ফটো তুলি কৰিলে ব্লেকমেইল। মহালি জিৰকপুৰ আৰক্ষী থানাত এগৰাকী মহিলাৰ অভিযোগক লৈ গোচৰ ৰুজু কৰা হৈছে এজন ব্যক্তিৰ বিৰুদ্ধে। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ এগৰাকী চিনাকি লোকে প্ৰবঞ্চনাৰে তেওঁ অশ্লীল ফটো তুলিছিল আৰু পিছত তেওঁক ব্লেকমেইল কৰি লাখ লাখ টকা দাবী কৰিছিল। আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে তেওঁ জিৰাকপুৰৰ ঢকৌলীত থাকে আৰু তেওঁৰ লগত আছিল এগৰাকী মহিলা সৎসংগ প্ৰচাৰক। সকলোৱে তেওঁক দিদি বুলি সম্বোধন কৰে। 2018 চনত সেই ভদ্ৰ মহিলাগৰাকীলৈ দিদি ভাৰত ভূষণৰ পৰা ফোন আহিছিল আৰু সেই সৎসংগ কৰাৰ কথা ক'লে। ইয়াৰ পিছত তেওঁ মহিলাগৰাকীৰ ফ্লেটলৈ আহিল। এদিন মহিলাগৰাকী দিদি কিবা কামৰ বাবে দিল্লীলৈ গৈছিল আৰু ঘৰত অকলশৰীয়া আছিল ভুক্তভোগী। সেইদিনা ভাৰত ভূষণে তেওঁৰ ফ্লেটলৈ আহি মহিলাগৰাকীক এগিলাচ পানী খুৱাই দিলে। তাৰ পিছত তেওঁ অজ্ঞান হৈ পৰে। যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিল তেতিয়া ভাৰত ভূষণে ক'বলৈ ধৰিলে যে তেওঁ অশ্লীল ফটো মোবাইলত তুলি লৈছে আৰু তেওঁৰ লগত MMSও বনাইছে। ইয়াৰ সুযোগ লৈ অভিযুক্ত ভাৰত ভূষণে ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰাৰ লগতে ভুক্তভোগীৰ বেংক একাউণ্টৰ নম্বৰ আৰু পাছৱৰ্ডো লৈ যায়।